के तुम्हार खा হেল্ল' গাইজ কি খবৰ আকৌ আহি গ'লোঁ বহুত দিনৰ মূৰত এটা ভিডিঅ' বনাবলৈ মানে কিমাননো সোমাই থাকিম লকডাউন বুলি অকণমান ওলাইতো যাব লাগিবই আৰু চৰকাৰে লকডাউন দিছে মানিছোঁ আমিতো অকণমান মানিব নোৱাৰোঁ ন বেছি দূৰ নাযাওঁ বাৰু ওচৰতে যাম আমাৰ লগৰীয়া কেইটামান আহিব মানে ভাইটি কেইটামান যাব লগত আমি অকণমান ফটোশ্বুট কৰিম মানে DSLR যে কেমেৰাত ফটো মাৰিমগৈ তো তোমালোকে ভিডিঅ'টো চাই থাকিবা অকণমান মানে এনেই ব্লগিং কৰিম আজি মটৰচাইকেল ব্লগিং কৰিম লগত যাব আমাৰ এইটো দেৱ ভাই অকণমান লুকাইছে কেমেৰালৈ লাষ্ট কৰে এৰি তো আমি ধুনীয়াকৈ আজি ব্লগ এটা কৰিম তোমালোকে ব্লগটো চাই থাকিবা ধুনীয়াকৈ চশমা পিন্ধি লৈছোঁ আজি অকণমান ফিটিঙত যাব লাগিবতো অকণমান ফটোশ্বুটৰ কথা আছে তো ভিডিঅ'টো চাই থাকিবা শেষলৈকে বহুত ইণ্টাৰেষ্টিং হ'ব তো ব'লা আমি যাওঁ চলো আজি ৰাইডাৰ মই নহয় এজন গাইছ তো চৰকাৰে লকডাউন দিছে আমি সেইকাৰণে ওলাইছোঁ আৰু মানে বেছি দূৰ নাযাওঁ বাৰু কোনোবাই চাই যদি কৈ দিব আকৌ দেই মানে বেছি দূৰ নাযাওঁ অকণমান দূৰে যাম মানে ফটোশ্বুট কৰিব লাগিবতো তো আমি গৈ থাকোঁ ব'লক এই লগতে এজন ৰাইডাৰ আছে চলাব লাহে লাহে চলাবা ভাইটি 100ৰ তলত 100ৰ ওপৰত চৰি ব'লা ओ बेटा जी अरे ओ बाबूजी किस्मत की हवा कभी नरम कभी गरम कभी नरम नरम এয়া আমাৰ ৰাস্তা দেখিছে এইয়া অৱস্থা চাওক ৰাস্তা গাইছ অ' মাই গড আকৌ পৰিছোঁ এই মানে কি হ'ল কেছটো আমাৰ দেৱ ভাই ভাবিছিলে এই ড্ৰেইনটোৱেদি ফ্ৰীকৈ পাৰ কৰি আনিম বুলি এই ৰাইডাৰ মানুহটো ই পাৰ কৰি আনিম বুলি ভাবিছিলে কিন্তু কি ক'ব লাগ বেয়া দুইটা পৰি গ'লোঁ ধাপাচকৈ তো আমাৰ যাত্ৰাটো এনেকুৱাই হ'ল আৰু তো এতিয়া ভৰিখনকৈ ধুই লওঁ অকণমান মানে যাত্ৰাটো বেয়া হৈ গ'ল উপায় নাই আৰু কি ক'ব এইবোৰ বৰষুণৰ গাঁৱলীয়া ৰাস্তা গাঁৱলীয়া কথা আৰু গাঁৱলীয়া ৰাস্তা তেনেকুৱাই আৰু অকণমান কষ্ট কৰিবলগীয়া হয় চ' ভৰিকেইটা ধুই লওঁ ধুনীয়াকৈ তাৰপিছত আকৌ আমাৰ যাত্ৰাটো আৰম্ভ কৰোঁ দেই ভৰিকেইটা ধুই লৈছোঁ আমাৰ ভৰি চৰি ধোৱা হৈ গ'ল এতিয়া আমি আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰোঁ ভাইটিক কৈছিলোঁ তুমি 100ৰ ওপৰত চলাবা সেইকাৰণে কওঁ 100ৰ ওপৰত চলাবলৈ তেতিয়া পৰা সম্ভাৱনাটো কম থাকে চ' আপোনালোকে গ'লে সদায় 100ৰ ওপৰত যাব দেই বাইকত তেতিয়া মানে পৰা সম্ভাৱনাটো বোকাৰ মাজে মাজে আৰু হাবি বননিৰ মাজে মাজে আমি গৈ আছোঁ ফটো মাৰিবলৈ DSLRত ফটো মাৰিম আজি ফেচবুকত আপলোড দিম মজা লাগিব তো ভিডিঅ'টো চাই থাকা এয়া কৃষ্ণ প্ৰভু শিৱ বাবাক চিন্তি ওলালোঁ কৃষ্ণ এয়া ওলাইছোঁ আৰু ওলাই যাব লাগিব ৰাস্তাটো ভাল ৰাস্তা পাম আৰু এতিয়া বেছি দূৰ নাই ৰাইডাৰ বৰ্তা সোনকালে ব'লা 100ত লাহে লাহে তো ফাইনেলি গাইজ ফাইনেলি ভাল ৰাস্তা পাই গ'লোহি আৰু এয়া আমাৰ লগত এই ভাইটি দুটা যাব সেইকেইটা গৈ আছে আগত তো আমি আমাৰ যাত্ৰাটো আৰম্ভ কৰোঁ ব'লক আমি এইখিনি পাই আমাৰ যাত্ৰাটো আৰম্ভ কৰিব লাগিব তো আমি ওলাইছোঁ ইয়াৰ পৰা এয়া মোৰ লগত ভাইটি আছে পিয়ুষ ভাইটি আৰু এয়া দেৱ ভাই আৰু এইফালে অভি ভাইটি আৰু আমি এতিয়া যাম ফটো মাৰিবলৈ যাম ক'ত যাওঁ কি কথা কৈ আছোঁ আপোনালোকক ভিডিঅ'টো চাই থাকক শেষলৈকে এই ফটো মাৰ ধুনীয়াকৈ মাৰ ইমান ধুনীয়া পষ্ট দিছোঁ দেখা নাই ফটো মাৰ ৰ এইটো পষ্ট নহয় ৰ মই ভাল পষ্ট এটা দিছোঁ এইটো মাৰ এই ভাই মাৰ সোনকালে মাৰ ইমান ধুনীয়া পষ্ট দিছোঁ আৰু কোনে দিব পাৰিব এনেকুৱা পষ্ট মাৰ ধুনীয়াকৈ মাৰিবি আকৌ দেই ফেচবুকত দিম এই ৰচোন লাখত চাকৰি মাৰি নিবি দি আছোঁ অ' ছাৰ নেকি অঁ মই ঐ ছাৰ এনেই ওলাই আহিছিলোঁ অকণমান আপুনি ক'লে যায় বাইদেউ ভালনে ঘৰত মোৰ বাইদেউৰ কথাটো বাদ দে মই বিয়াই পতা নাই ছাৰ নেমাৰিব ৰ'ব ছাৰ কৰিছিলি কি তই ছাৰ মোৰ লগৰকেইটাৰ লগত আহিছিলোঁ এই ফটো মাৰিবলৈ আহিছিলোঁ নাই দেখোন কোনো ছাৰ মোৰ লগৰকেইটাৰ লগত আহিছিলোঁ ৰ'ব মই ছাৰ বিচাৰি আহিছোঁ ৰ'ব নাই কৰি আছ কি মই বিচাৰি আনিছোঁ এই মাত্ৰ কি বিচাৰি আনিছ ছাৰ মই বিচাৰিম ষ্টাৰ্ট নহয় এখন ষ্টাৰ্ট বিচাৰি আনিম ৰ'ব ছাৰ নেমাৰিব তো গাইজ আপোনালোকে দেখিলে মামাই মোক কেনেকৈ খেদি আহিলে তো আজি আমাৰতো ফটো মৰা নহ'লে গতিকে কি কওঁ ঘৰৰ ওচৰতে মাল এটা আছে তাৰ লগতে অকণমান ফটো কপি মাৰি পেলাই ফেচবুকতে আপলোড দিম আৰু ইনষ্টাগ্ৰাম ফেচবুক আইডিত আপোনালোকে পাব তো ব'লক তাতে ফটো কপি মাৰোঁগৈ চেলফি অ' এইটো কোন আকৌ এইটো ময়ে চোন ইমান বেয়া দেখিবলৈ উজনিকে পিন্ধাই পেলাই মাৰোঁগৈ তাই ভাল লাগিব মোতকৈ পিন্ধ আকৌ অঁ এইজনীও দূৰলৈ গৈছেগৈ Oh, social distancing. নাই মোৰ লগত কোনেও ফটো নামাৰে মোৰ ফটোটো মৰা নহ'বগৈ ঘৰলৈ যাওঁগৈ আৰু দেই যাওঁ
নেমাৰো ফটোটো। আপোনালোকে দেখিলে লকডাউনৰ সময়ত ফটো মাৰিবলৈ গৈ আমাৰ অৱস্থাটো কি হ'ল। মোৰ লগৰকেইটাটো চব পলাই দিলে, মই যেনে তেনে বাচি আহিছোঁ টীকাকৰণৰ পৰা। চ' আপোনালোকে ক'তো নাযাব ফটো চটো মাৰিবলৈ, বৰ্তমান ঘৰতে সোমাই থাকক। লকডাউন দিছে চৰকাৰে, গতিকে লকডাউনটো মানি চলক আৰু পৰাপক্ষত ঘৰতে সোমাই থাকক। মই তাৰে অকণমান সৰু মেছেজ এটা দিবলৈ চেষ্টা কৰিলোঁ, আৰু ভৱিষ্যতে যাতে আপোনালোক এনেধৰণে পিলপিলাই ঘূৰি নুফুৰে, ঘৰতে সোমাই থাকিব। লকডাউন দিলে চৰকাৰে, তো আজি ওলাই গৈ এই অৱস্থা হ'ল। মই ভাবিছিলোঁ দুকপমান ফটো মাৰিম, কিন্তু নহ'লগৈ। গাইছ, মোৰ নিচিনাকৈ আপোনালোকে কেতিয়াও ঘূৰি নুফুৰিব। মই বেয়া লোৱা, মই ঘূৰি ফুৰোঁ বাৰু, কিন্তু ঘূৰি নুফুৰিব আপোনালোকে। আৰু আজি আমাৰ যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব লগতে। আৰু নতুন নতুন ভিডিঅ' পাই থাকিব। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যদি কোনোবাই নাই কৰা। আৰু আজিলৈ বাই বাই। নতুন ভিডিঅ' আহি আছে অতি সোনকালে। কৃষ্ণ প্ৰভু, বাই বাই দেই। ভিডিঅ'টো যদি চাই ভাল পালে শ্বেয়াৰ কৰি দিব।